নাম মদন চন্দ্ৰ নাথ, পেছাৰ এজন শিক্ষক। বৰ্তমান সময়ত যিটো এটা ভয়াৱহ এটা সময় চলি আছে আৰু এইখিনি সময়ত আমি যদি নিজক যদি বচাই ৰাখিব লগা হয় তেতিয়াহ'লে আমি সুন্দৰকৈ আমাৰ কিছুমান ভাল প্ৰডাক্ট আমি ব্যৱহাৰ কৰিব লাগিব আৰু সেইবিলাক ব্যৱহাৰ কৰি আমি সকলোৱে সুন্দৰ আৰু সুস্থ হৈ থাকিব লাগিব। কাৰণ আপোনাৰ কাৰণে আপুনি চিন্তা নকৰিলেও আপুনি আপোনাৰ ঘৰখনৰ কাৰণে চিন্তা কৰিব লাগিব ফ্ৰেণ্ডছ। তো যাই হওক সেই প্ৰতি লক্ষ্য ৰাখি সুন্দৰকৈ আমি কেইটামান বস্তু ব্যৱহাৰ কৰিছোঁ। তো মই আপোনালোকৰ মাজত দেখুৱাব বিচাৰিছোঁ আজি খুব সুন্দৰ এটা প্ৰডাক্ট হয় On&On 9e5। খুব সুন্দৰ এটা প্ৰডাক্ট হয়। প্ৰথমে আমি ইয়াক কেনেকৈ আনবক্সিং কৰিম তাৰ বিষয়ে আপুনি সুন্দৰকৈ চাই লওক। আপুনি সুন্দৰকৈ ইয়াত খোলক আৰু খোলাৰ পিছত এনেদৰে আপুনি এনেকৈ খুলি চাওক। খুলিছিলে আপুনি চাব ইয়াত 30টা পেকেট আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ। আৰু সেই 30টা পেকেটৰ আপুনি প্ৰতিদিনে আপুনি এটা এনেকৈ সুন্দৰকৈ আপুনি খুলিব আৰু খুলি আপুনি এনেদৰে সুন্দৰকৈ খোলাৰ পিছত আপুনি ইয়াক ছিঙি দিয়ক। ছিঙাৰ পিছত আপুনি সুন্দৰকৈ এটা গিলাচ লওক আৰু গিলাচত আপুনি সুন্দৰকৈ ইয়াক সম্পূৰ্ণ আপুনি ঢালি দিয়ক। এনেদৰে ঢালাৰ পিছত অকণমান কুহুমীয়া গৰম পানী, কুনকুনা গৰম পানী যদি আপুনি সুন্দৰকৈ পানী কৰিব পাৰে তেনেদৰে আপুনি সুন্দৰকৈ কুহুমীয়া গৰম পানীৰ লগত মিক্স কৰাৰ প্ৰয়োজন আছে। সুন্দৰকৈ আপুনি মিক্স কৰিব। অলপমান গৰম পানী দি দিয়ক। মিক্স কৰি লওক গিলাচ কৰি। ইয়াৰ পিছত সুন্দৰকৈ ইয়াক অলপ আপুনি মিক্স কৰিব আৰু মিক্স কৰাৰ পিছত আপুনি সুন্দৰকৈ ইয়াৰ টেষ্ট ল'ব পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ। বহুত সুন্দৰ এটা প্ৰডাক্ট হয় আৰু ইয়াৰ বিষয়ে আপুনি ইণ্টাৰনেটত আপুনি গুগলত আপুনি চাৰ্চ কৰি চাব পাৰে। সুন্দৰকৈ চাব আপুনি ইয়াক খোৱাৰ যিটো নিয়ম হয় সেই নিয়মটো মই কৈছোঁ। এনেদৰে আপুনি এচামুচ ল'ব আৰু ইয়াক সুন্দৰকৈ আপুনি চুপি চুপি খাব। আপোনাৰ সুন্দৰকৈ জিভাত একদম সুন্দৰ সেই সুন্দৰ টেষ্ট আপুনি পাব। সুন্দৰকৈ চুপি চুপি আপুনি এনেদৰে খাব আৰু ইয়াক আপুনি খোৱাৰ পিছত আপোনাৰ ইয়াৰ পৰা আপুনি কি কি আপুনি সুবিধা লাভ কৰিব পাৰে মই সেইখিনি বিষয়ে আপোনাক জনাব বিচাৰিছোঁ। প্ৰথম কথা মাই ডিয়াৰ ফ্ৰেণ্ডছ, আৰু আমি সকলোৱে গম পাওঁ এইখিনি সময়ত আমাৰ ইমিউনিটি আমি বুষ্ট আপ ইমিউনিটি আমি ষ্ট্ৰং কৰিব লাগে। তো আপোনাৰ ইমিউনিটি সুন্দৰকৈ আপুনি ষ্ট্ৰং কৰিব পাৰিব। খুব সুন্দৰকৈ আপুনি ইয়াৰ জৰিয়তে আপোনাৰ ডায়েবেটিছৰ যদি প্ৰব্লেম আছে, এষ্টমাৰ প্ৰব্লেম আছে, থাইৰয়ডৰ প্ৰব্লেম আছে, আপোনাৰ কেঞ্চাৰ যদি প্ৰব্লেম আছে, কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেম আছে, কগনিটিভ ইম্পায়াৰমেণ্ট, অৰ্থৰাইটিছৰ প্ৰব্লেম আছে, হাই ব্লাড প্ৰেছাৰ প্ৰব্লেম আছে আৰু আপোনাৰ এইজটো যদি আপুনি সুন্দৰকৈ মেইনটেইন কৰি ৰাখিব বিচাৰে, অৰ্থাৎ যাক আমি এণ্টি এজিং বুলি কওঁ, সেই আপুনি যদি ধৰি ৰাখিব বিচাৰে, বডি পেইন আপোনাৰ আছে, সেই বডি পেইনৰ ক্ষেত্ৰত আপুনি ইউজ কৰিব পাৰে এনিমিয়া, ল' ইমিউনিটি, কিডনি ষ্ট'ন, হাই কলেষ্ট্ৰল, ভিটামিন ডেফিচিয়েঞ্চি, ডাইজেষ্টিভ ডিজৰ্ডাৰ, ইয়াৰ উপৰিও বিভিন্ন প্ৰব্লেম আমাৰ ধৰি লওক চকুৰ প্ৰব্লেম আছে, আমাৰ ভিজন ইম্পায়াৰমেণ্ট থাকে, আপোনাৰ ধৰি লওক ল' ইমিউনিটি আমি যাক কওঁ বা আমি আমাৰ ধৰি লওক যিটো আমি অসুবিধা পাওঁ আমাৰ দুৰ্বল আমাৰ অনুভৱ হৈ থাকে, আমি সুন্দৰকৈ কৰিব আমাৰ কামবোৰ আমি কৰিব নোৱাৰোঁ, আমাৰ মূৰ ঘূৰাই, আমি খুব দুৰ্বল হৈ থাকোঁ, তেনেকুৱা যিমানবিলাক আমাৰ প্ৰব্লেম থাকে। অৰ্থাৎ এজন মানুহৰ দেহত সৰুৰ পৰা সকলোবোৰ বেমাৰৰ ই প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰে আপুনি ইয়াক। ইয়াৰ উপৰিও ইয়াত সুন্দৰ এটা ফৰ্মুলা আছে বাইদেউ আপুনি চাব, আমাৰ এই যিটো 9e5 আমাৰ ইণ্ডিয়া নামৰ এটা ফৰ্মুলাৰ জৰিয়তে কাম কৰে। ইণ্ডিয়া হৈছে আই ফৰ ইমিউনিটি, আপোনাৰ ইমিউনিটি বুষ্ট আপ কৰিব। সুন্দৰকৈ ইয়াত লিখাও আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি ইউজ কৰি চাব পাৰে। এন ফৰ হৈছে নিউট্ৰিশ্যন, আপোনাৰ যিকোনো প্ৰকাৰৰ আপোনাৰ ডেফিচিয়েঞ্চি আছে তাক আপুনি সুন্দৰকৈ নাইকিয়া কৰি আপোনাৰ নিউট্ৰিশ্যন প্ৰদান কৰিব পাৰে আপোনাক। ডি ফৰ হৈছে ডিটক্সিফাই, আপোনাৰ ভিতৰত যিমান লেতেৰা থাকে সেই লেতেৰাবিলাক আপুনি মই কেতিয়াও চাফা কৰা নাই, সেই লেতেৰাবিলাক চাফা কৰাৰ প্ৰয়োজন আছে। সেই লেতেৰাবিলাক আপোনাৰ সুন্দৰকৈ বাঢ়ি কৰাত বা চাফা কৰাত আপোনাক সহায় কৰিব। আমি যাক বহুত আমি কেপচুল খাওঁ ডিটক্সিফাই কৰিবৰ কাৰণে, আৰু আমাৰ জুবিন গাৰ্গে সুখনে গলাটো চাফ কৰিবৰ কাৰণে আমাৰ ডিটক্সিফাই কিছুমান কেপচুল আছে, সেইবিলাক ইউজ কৰে। আমি সকলোৱে ইউজ কৰা উচিত, কাৰণ আমি সকলোৱে গম পাওঁ হাইলি ক্লিন বডি ইজ ইকুৱেল টু হাইলি ইমিউন বডি। আমি ডিটক্সিফাই সুন্দৰ কৰিব পাৰে। ডি হ'ল, তাৰপিছত আছে আই মানে হৈছে ইনফ্লামেশ্যন, আপোনাৰ কিছুমান চুজন যদি থাকে সেই চুজনবিলাক নাইকিয়া কৰাৰ ক্ষেত্ৰত ভাল কৰাৰ ক্ষেত্ৰত সহায় কৰে। এফৰ হৈছে এণ্টি অক্সিডেণ্ট, ইয়াত কি হৈছে বিশ্বৰ ভিতৰত সবচে বেছি অৰ্থাৎ 9 লাখ এণ্টি অক্সিডেণ্ট ইয়াত প্ৰদান কৰা হৈছে। ইয়াত সুন্দৰকৈ লিখা আছে, আপুনি চাব পাৰে। সুন্দৰকৈ আমি পেকেট ইউজ কৰক। যিবিলাক কৰোণা পজিটিভ ৰোগী হয় তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, আৰু ব্যৱহাৰ কৰি সুন্দৰকৈ এজন পজিটিভ ৰোগী নিগেটিভ হ'ব পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ। ইয়াক সকলোৱে সুন্দৰকৈ ক'বলৈ যে আপোনালোকে চাৰ্জ কৰিব, আৰু যদি আপোনাৰ প্ৰয়োজন হয় আমাৰ তলত নাম্বাৰ দিয়া আছে, সেই নাম্বাৰ ফোন কৰি আপুনি ল'ব পাৰিব। মইতো ব্যৱহাৰ কৰিছোঁ, মোৰ লগতে মোৰ ঘৰখন মই ছেভ কৰিবলৈ আমি যত্ন কৰিছোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ। আৰু লগতে মই ভাবোঁ এই বস্তুটো মই এইকাৰণেই শ্বেয়াৰ কৰিলোঁ যে সকলোৱে ব্যৱহাৰ কৰক, আৰু
ব্যৱহাৰ কৰি সকলোৱে সুস্থ হৈ থাকক। ধন্যবাদ। নমস্কাৰ।